ঘৰত ইমান ডাঙৰ সাপ দিল সোমাল। মই এখন কি কৰোঁ না ফিনাইল এক বটল খাই বহি থাকাই ভাল হ'ব। কামৰা হ'লেও কিছু ক্ষতি নহ'ব। নাই নাই ময়ে মৰিম নেকি। একজনক ফোন কৰোঁ ৰ, কিবা এটা কৰিব লাগিব। ক'ত গেল মনোজৰ নাম্বাৰ এটা ক'ত গেল। টোপনি টোপনি ও ইয়ারে টোপনি টোপনি हेलो মই পানী ৰামে কৈছিলোঁ। ভাত পানী কৰিলে চেটিমে হ'ল নেকি? পানীত পৰা নাই। মামা আছে না নাই ঘৰত? মামা পায়জামাটো তাই ধুই দিলো মাত্ৰ, শুকুৱাই নাই। পায়জামা নহয়, এই মোৰ ঘৰত এডাল ইমান ডাঙৰ সাপ সোমাইছে, এই মাত্ৰ সোমাল। তোৰ তিৰিটা মোৰ তিৰি মই জানোৱে তোৰ তিৰিটা যে একদিন বেলেগৰ লগত পলাব, আগতে জানো মই। চলিকেইটা লৈ গৈছে না নিয়ানৰ লগত না ঘৰত থৈ গৈছে? মোৰ তিৰি পালাবা নাই ৰে। তুই ক'ত আছা? তুই শিলপুৰতে আছা নেকি? খৰিত কাটছে। তুই তিৰিটাৰ পিছে পিছে খালি ভৰি ধৰছি। তুই শেষ কৰি দিলি। মামেক দি ফোন মামেক দি লোন মই কিয় লোন দিম ৰে তোক? মোক কিবা বেংক পাইছা নেকি? তুই কাটি শেষ কৰিম তোক। তুই সোনকালে নিজৰ কাণ ঠিক কৰ গৰু। তই সৰুহে নেকি? মই দেখোন আমাৰ কাই বেঙাই ফোন কৰি আছে মোক, বুজি নাপাই ক'লেও। হ'ব দে ৰাখ।